আজিৰ কবিতাৰ শিৰোনাম বনিতা মোহন, কবি সংগীতা শৰ্মা। নৈশৰাণী চঞ্চল কামদীপ্ত হৈ পৰিছে। জয়াল নিশাৰ সৰীসৃপৰ দৰে পৰি থকা বাটবোৰত বগা বঙালৰ কুচকাৱাজ আৰম্ভ হৈছে। গহীন অভিসাৰী নিশাৰ বনিতা মোহন, নকুৰৰ ঝংকাৰ, তাই অনিন্দ ৰজনী কটোৱা সেমেকা চকুজুৰিত অলেখ প্ৰশ্ন। তাইৰ মনত পৰে বসন্তৰ জৰীজোপাত গুটি খোৱা সেই চঞ্চল ভাটৌজা, সিহঁতৰ মিঠা কোলাহলত কি এক অপূৰ্ব গুঞ্জন। সোণাৰুৱে গৰ্ভধাৰণ কৰে, শুকান ঠেঙনিবোৰ সেউজীয়া হৈ পৰে আৰু সোণাৰু গৰ্ভপাত হৈ চাৰিওফালে হালধীয়া দলিচা। এতিয়া আৰু কেঁচা মাটিৰ গন্ধ স্পৰ্শ মাদকতা মনত নাই। অভিসাৰী নিশাৰ বিলাতী সুৰাৰ দুৰ্গন্ধই সকলো পাহৰাই পেলাইছে। এতিয়া আৰতিৰ শংখধ্বনি মনত নপৰে, ঢোলকৰ সুৰেই অমোক জগায়। দেৱীৰ প্ৰতিমাত অৰ্পিত খৰিকা গাই তাইৰ খোপাত অলংকৃত। দেৱী বিসৰ্জিত হয় অস্তাচলৰ। নিয়ৰ সেমেকা দুগৰী গছকি তাই মাদকতা অনুভৱ নকৰে। সূৰ্য উদয়ৰ ৰঙাবেলি আভাই তাইক বিষাদগ্ৰস্ত কৰে। তাই আৰু এতিয়া সোণ বৰণীয়া ধাননিৰ লখিমী, ভোকাৰ্ত শিয়ালৰ ৰক্তাক্ত মঙহ। এতিয়া শীতৰ হিম চেঁচাই তাইক দহিব নোৱাৰে। প্ৰতিদিন কমৰ্ত নৰপিশাচৰ উত্তপ্ত নিশ্বাস ললাট হৈ পৰিছে। সংক্ৰান্তিৰ চিতাৰ অগ্নি এতিয়া তাইৰ নমস্য নহয়। সেই চিতাৰ অগ্নিত তাই অস্তিত্বৰ নাৰী সত্তাৰ সন্মান ছাৰ খাৰ হৈ গল। এতিয়া তাই পলাশজোপা ডাল ভৰি ফুলিলেও দৃষ্টি ব্যাকুলিত নহয়। চঞ্চল চপলা এজাৰে মালিকা গাঁঠিলেও মুকুতা সৰা হাঁহিটি প্ৰাণ পাই নুঠে। বিধ্বস্ত বামাৰলিয়ে তাই গোটেই জীৱন ন্যস্ত ব্যস্ত কৰি দহি পেলালে। এতিয়া আৰু বসন্তৰ অপেক্ষা নাই, নাই কোনো আক্ষেপ, নিৰলস অসামৰ্থ্য, যত নেকি আশাৰ চাকি গছি নজ্বলে। তাই এন্ধাৰৰ আলিংগনত বাসনা পুৰায়, জীৱনৰ মূল্যবোধৰ আশ্বাস দিয়ে। নমস্কাৰ।